বৰ্তমান আটাইতকৈ চৰ্চিত বিষয়টো হৈছে হোৱাটছএপে তেওঁলোকৰ প্ৰাইভেচি পলিচিটো আপগ্ৰেড কৰিব বিচাৰিছে বা তেওঁলোকে চেঞ্জ কৰা পলিচিটোৰ পৰা আমাৰ কিবা কিবি হাৰ্ম হ'ব পাৰে নেকি সেইখিনিক লৈ বহুত বেছি চৰ্চা হৈ আছে। তো মই কওঁ হোৱাটছএপে আপোনাৰ মোৰ মেছেজৰ বা ফটোজ বা ভিডিঅ'ৰ একোৱেই ব্যৱহাৰ নকৰে। কোনখিনিত ব্যৱহাৰ কৰিব সেইখিনি মই ডিটেইলছত কৈ আছোঁ, কিন্তু আপোনাৰ মোৰ কোনো ক্ষতি নকৰে। সম্পূৰ্ণ প্ৰমাণ সহ মই এই ভিডিঅ'টোত আপোনালোকক দেখাম। আপোনালোক বহুতেই হয়তো জানে যে গুগলৰ বহুতকেইটা এপ আছে বা বহুতকেইটা গুগলৰ ছাৰ্ভিচ আছে। তো আপুনি এটা কথা মন কৰিব যে আপুনি যদি গুগলত ছাৰ্চ কৰে যিকোনো বস্তু এটা, সেই ছাৰ্চ কৰা বস্তুটো যদি আপুনি সাপোজ আপুনি এখন বাইক চালে, ইয়ামাহা বাইক এখন যদি আপুনি গুগলত ছাৰ্চ কৰিলে, গুগলটো ক্লোজ কৰি পিনে আপুনি যদি এই ইউটিউবটো খোলে, তেতিয়াও আপোনাক সেই একেইখিনি সেই গাড়ীটোৰে আপোনাক ৰেফাৰেঞ্চ দেখাই থাকিব তাত যে এইটো গাড়ী চাওক বুলি। আপুনি যদি গুগল নিউজ খোলে তেতিয়াও আপোনাক সেই গাড়ীখনেই দেখাব। মানে কি তেওঁলোকে একুৰেট আপোনাৰ মোৰ ইণ্টাৰেষ্টটো আচলতে জানিব বিচাৰে। আপুনি মই কি জানিব বিচাৰোঁ, আপোনাৰ মোৰ কিহত ইণ্টাৰেষ্ট, সেইখিনি জানাৰ কাৰণে সেই গুগলে এই গোটেইকেইটা ছাৰ্ভিচলৈকে ইনফৰমেশ্যনটো লৈ লয়। তো এইখিনি ফ'ল' কৰিব বিচাৰিছে ফেচবুকে। তো আপুনি মই হয়তো বহুতেই সকলোৱে জানো যে ফেচবুক, ইনষ্টাগ্ৰাম আৰু হোৱাটছআপ একেটা মালিকৰে। হোৱাটছএপত আপুনি মই যেতিয়া মেছেজ কৰিম, মেছেজ কৰোঁতে তেওঁলোকে কেৱল মাত্ৰ আমাৰ পৰা জানিব যে আমাৰ আচলতে ইণ্টাৰেষ্টটোনো কিহত, সেই যিটো বস্তুৰ ওপৰত আমাৰ ইণ্টাৰেষ্ট সেই একেটা বস্তু আপুনি মই ছাপ'জ এই হোৱাটছএপটো খুলিলোঁ, হোৱাটছএপত মই ফ্ৰেণ্ডৰ লগত কথা পাতিলোঁ যে মই এখন ইয়ামাহা বাইক ল'ব লাগিছিল বা এখন বুলেট ল'ব লাগিছিল ৰয়েল এনফিল্ডত, কিন্তু তেতিয়া তেওঁলোকে কি কৰিব, সেই চেমখিনি বস্তু আমাক ফেচবুকত এডভাৰটাইজাৰৰ পৰা, তেওঁলোকৰ নিজৰ সকলোৰে এডভাৰটাইজাৰ আছে, গুগলৰ আছে, ফেচবুকৰ আছে, চবৰে আছে। তো সেই এডভাৰটাইজটো আমাক সেই হোৱাটছএপটো ক্লোজ কৰি আমি যেতিয়া ফেচবুকটো খুলিম তেতিয়া আমাক এডভাৰটাইজ ফেচবুকত দেখাব যে আপুনি ইয়ামাহা বাইকখন চাওক। সেইটো হ'ল প্ৰথম, যিটো চেঞ্জ কৰিব বিচাৰে আমাৰ পৰা ডাটাখিনি তেওঁলোকে ল'ব বিচাৰিছে। তো এইটো নহয় যে কেৱল মাত্ৰ আজিৰ পৰাহে বা এই প্ৰাইভেচি ছেটিংছটো আমি আপগ্ৰেড পলিচিটো একচেপ্ট কৰাৰ পিছতহে যে তেওঁলোকে আমাৰ পৰা ডাটাখিনি পাব, তেনেকুৱা নহয়। তেওঁলোকে ডাটাটো বহুত আগৰ পৰাই পাই থাকে। তো আপুনি এই পাই থকাৰ মই প্ৰমাণটো দি আছোঁ আপোনালোকক। আপুনি টুইটাৰৰ যেতিয়া পোষ্ট চাওঁতে টুইটাৰটোৰ পোষ্টটোৰ একেবাৰে শেষত লিখা থাকে যে আপুনি আইফোনৰ পৰা দিছে নে, চেমচাঙৰ পৰা দিছে নে, ৰেডমিৰ পৰা দিছে, ক'ৰ পৰা দিছে, সেইটো তলত লিখা থাকে কমপ্লিটলি। টুইটাৰে সেইটো দেখাই দিয়ে যে এইটো ফোনৰ পৰা এইজন মানুহে পোষ্টটো কৰিছে। কিন্তু সেই গোটেইখিনি বস্তু ফেচবুকেও পায়, আপোনাৰ গুগল প্লাছেও পায়, ইউটিউবেও পায়, গোটেইকেইটা ছাৰ্ভিচে পায়। তাত মাত্ৰ এটাই চেঞ্জ কৰিছে হোৱাটছএপে, সেইটো হ'ল আপুনি মই আগতে লোকেশ্যনটো অন কৰিলে হোৱাটছএপে বা পাইছিল বা ফেচবুকে পাইছিল, কিন্তু এতিয়া আপুনি মই লোকেশ্যনটো অন নাৰাখিলেও তেওঁলোকে আপোনাৰ মোৰ লোকেশ্যনটো ট্ৰেক কৰি পাই থাকিব। কিন্তু এইটো নহয় যে আপোনাৰ মোৰ লোকেশ্যনটো লৈ পিনি তেওঁলোকে মিছ ইউজ কৰিব নোৱাৰে। তেওঁলোকে লোকেশ্যনটো এইটো কাৰণতে লগাইছে, ছাপ'জ আপুনি মই অসমত থাকোঁ, অসমত আছোঁ, তেতিয়াহ'লে ফেচবুকে কি কৰিব, এতিয়া আপোনাক মোক অসমত থকা এডভাৰটাইজাৰখিনিৰহে এডভাৰটাইজ দেখাব। আপোনাক মোকতো ইংলিছত এডভাৰটাইজ দেখাই লাভ নাই। তেওঁলোকে মাত্ৰ তেওঁলোকৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চটো আপগ্ৰেড কৰিব বিচাৰিছে, খুব একুৰেট বনাব বিচাৰিছে। তাৰ কাৰণে এই লোকেশ্যনটো তেওঁলোকে ৰাখিছে। তাৰপিছত হ'ল হোৱাটছএপ পে'টোৱে আপোনাক মোক কোনো ক্ষতি কৰিবই নোৱাৰে। কাৰণ চাব, আপুনি গুগল পে' যেতিয়া আমি ইউজ কৰোঁ, তেওঁলোকৰ কোনো মতলব নহয় আপোনাৰ মোৰ একাউণ্টত কিমানখিনি টকা আছে, আপোনাৰ মোৰ টকাটো তেওঁলোকৰ মিছ ইউজ কৰাৰ কোনো তেওঁলোকৰ অথৰিটিও নাই বা তেওঁলোকক সেইটো মতলব নাই। তেওঁলোকৰ কথাটো হ'ল, কোনোবা এজন কাষ্টমাৰে কি কৰিব, হোৱাটছএপ পে'ত মাহত 2000 বা 3000 টকা যেতিয়া ট্ৰেনজেকশ্যন কৰিব, তেতিয়া তেওঁলোকে মানুহজনক বুজি পাব যে এই মানুহজনৰ আচলতে অকাতটো কিমান, আপোনাৰ মোৰ কিমানখিনি টকাৰ আমি ভেলু আমাৰ, সেইখিনি হিচাপত তেওঁলোকে আমাক ফেচবুকত এডভাৰটাইজটো দেখাব। ছাপ'জ কোনোবা এজন মানুহে 50 লাখ 60 লাখ টকাৰ ট্ৰেনজেকশ্যন কৰি আছে গুগল পে'ৰ দ্বাৰা, তেওঁক অডিৰ এডভাৰটাইজ দেখাব, দামী এডভাৰটাইজ দেখাব তেওঁৰ যিটো প্ৰয়োজন। আৰু আপুনি মই যদি 2000-3000 টকা ট্ৰেনজেকশ্যন কৰি থাকোঁ হোৱাটছএপ পে'ৰ দ্বাৰা, তেতিয়াহ'লে আমাক ফেচবুকত তেওঁ এডভাৰটাইজটো দেখাব কম দামী বস্তুত, যিটো আমি সেই মানুহজনৰ অকাত চাই পিনি তেওঁলোকে এডভাৰটাইজটো দেখাব। সেইটো কাৰণে হোৱাটছএপ পে'টো তেওঁলোকে ওলাইছে। তো এতিয়া আহিছোঁ এই হোৱাটছএপ আৰু এই যে বেলেগ প্লেটফৰ্মবিলাকৰ যিটো গণ্ডগোল, সেই গণ্ডগোলটো কম্পিটিশ্যনত থাকিবই। চাওক, টেলিগ্ৰামেও চাই থাকিব যে হোৱাটছএপটো ইমান পপুলাৰ প্লেটফৰ্ম, এইটোক যদি আমি কিবাকৈ যদি তেওঁলোকক ট্ৰেক কৰিব পাৰোঁ, তেওঁলোকক যদি আমি দবাব পাৰোঁ, সেইটো সকলোৱে চাব। সেইটোত কম্পিটিশ্যনত চলিয়ে থাকে। তো আপোনালোকে 100% চিয়ৰিটি থাকক যে আপোনাৰ মোৰ কোনো প্ৰাইভেচি ডাটা তেওঁলোকে পাব্লিছ নকৰে বা মিছ ইউজ নকৰে হোৱাটছএপে।